বজায় এইখিনি বনাই খাই চাব এইবোৰ হেলাইচুটি পাই আনিলোঁ আপোনালোকে খাই পাইছে নাই জনাব দেই আমাৰ বাৰীতে লাগিছে আমি খাই খুব ভাল পাওঁ আচলতে এইবোৰ দিছে কোলা কোলাকৈ লাগিছে খাবলৈ টেঙা এইবোৰ এতিয়া মই এইখিনি চিঙিম নমস্কাৰ সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে আজি যাবলৈ ওলাইছোঁ ভণ্টিৰ ওচৰলৈ আৰু লগত যাব পাম আৰু মই কি লৈ যাওঁ দেখুৱাম আৰু কি কৰোঁ সেয়াও দেখুৱাম চাই থাকিব বাই বাই আকৌ লগ পাম ভণ্টিৰ ওচৰত গৈ লগ পাই আছোঁ এইবোৰ লৈছোঁ জালুক ভাতকেৰেলা ভেন্দি কলডিল চাউল আকৌ পাপাই আনি দিলে নেমু ঘৰৰ চব ঘৰৰ বস্তু লৈছোঁ আৰু বাই ল'ব কিবা কচু থুৰ ঢেকীয়া মই অমিতা কৰি বিচাৰি গৈছে নহয় ঢেকীয়া কচু এইখিনি কি অ' এইটো ডিমটো কি হ'ল এইফালে আছে আপেল এইখিনি কি সুধিহে চাইছোঁ এলেচ এইফালে কাটিবলৈ লৈছে আনাৰস বেলেগ বজাৰ দেই এইফালে লৈ আহিছোঁ আমি গাহৰি মাংস বনাম এই নেকি খুলি দিয়া কল চব টেঙা খাইছে এইফালে আছে কলডিল ভাতকেৰেলা এইফালে আছে এইখিনি কিবা কি টেঙা কিছুমানে নল টেঙা বুলি কয় মধুলং তামোল পাণো খায় দেই এজনী আপেল বাইকে মৰমতে একেবাৰে হেৰিও লৈ আহিছে ডিম বইল কৰি লৈ আহিছে এইবোৰ আমি চাউলত ডিম লৈ আহিছোঁ লোকেল ডিম নহ'লে ভাগিন থাকিব যেনিবা ন তাৰপিছত আছে ঔটেঙা এইখন বেলেগ বজাৰ এইখিনি ভেন্দি এইফালে আছে নেমু বা বেলেগ বজাৰ আৰু দেই চব টেঙা ইমান অকল সভাগিলি টেঙাই আৰু এইটো টেঙা সিটো টেঙা কচু কাটি আছে মই গাহৰি বাই বনাবি দেই পানী গৰম কৰি আছোঁ এইফালে ভাত পাতি দিলোঁ তহঁতি খালি বইল হোৱাৰ মছলাৰ পিছত তেল দি দিছে বায়ে বনাইছে আপোনালোকে জানে মই এইটো ভিডিঅ' ভণ্টি ৰুমত বনাই আছোঁ তাইৰ ৰুমত পিঁয়াজ নাই আমিও আনিবলৈ নহ'ল আৰু এতিয়া ইয়াত দোকান বন্ধ এতিয়া ইয়াত আদা ৰচুনৰ পেষ্টটোকে অলপ তেলত দি দিছে ইয়াত হালধি নিমখ দি ধুনীয়াকৈ লৰাই দিছে আমাৰ আজি মেডাম যে বনাই আছে দেই কেনেকুৱা লাগে খাবলৈ এতিয়া আদা ৰচুনৰ পেষ্ট দি দিছা ন তুমি ইয়াত ঢাকন এখন দি দিয়া হৈছে ইয়াত গেছটো ল' ফ্লেমত দি দিওঁ অকণমান হেৰি যে মাংসখিনি আমি গৰম পানীত ধুইয়ে লৈছিলোঁ ফুটিবলৈ আৰম্ভ কৰিছে তুমি সোনকালে আহা এইখিনি ভাল ধৰণে লৰাই দিছে আৰু আমাৰ মেডামজিয়ে আমাৰ ইয়াত দিবলৈ আজি একো মছলাও নাই একো নাই
আলু আৰু আলুখিনি আগতীয়াকৈ দি দিছা নেকি অঁ তাৰপিছত কচু দিবা অঁ আলুখিনি আগতীয়াকৈ দি দিছে তাৰপিছত কচুখিনি দিব এইখিনি দি দিছে আমাৰ মেডামজীয়ে আৰু ৰুমলৈ আহিছোঁ আৰু তাইকে দেখুৱা নাই হয় নাই তুমি আজি মোক ভিডিঅ'ত বহুত দেৰিলৈকে ওলোৱা নাই গম পাইছা নাই এইবাৰ তুলি তুলি ধুই একেবাৰে হাই বুলি কৈ দিছোঁ কি হৈছে অঁ কচুখিনি এনেকুৱা হৈ গ'ল তো হেৰি হৈ গ'ল ন ইয়াৰ পিছত ঔটেঙা দিবা নে কি হ'লগৈ আৰু এতিয়া গেছ অফ কৰি দিব পৰা যাব ইমান ধুনীয়া হৈছে দেখিছে না আপোনালোকে এনেকৈ বনাই খাই চাব আমাৰ মাংস ৰেডি এইফালে ভাত বাঢ়ি লোৱাও হ'ল এতিয়া খাব লৈছোঁ খাবলৈ বহুত টেষ্টি আছে দেই খালি তাই